আৰচি বললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বৰক্ষেত্ৰীৰ ফেচৰ ওপৰত। বৰক্ষেত্ৰী স্কুলখন আছে আমাৰ মুকালমতে। ভিডিঅ'টো চাই যাওক আপোনালোকে। আমি মানে যাই আছোঁ যিহেতু যাই আহিছে বৰক্ষেত্ৰী কলেজত আকাশ প্ৰীতম ধামাকা হ'বলৈ গৈ আছে। ভিডিঅ'টো শেষলৈ চাই থাকিব। আমি এতিয়া পুৰা চাইকেল মাৰি গৈ আছোঁ বৰক্ষেত্ৰী ভাই ৰখে। আমি যাওঁ ৰ একেলগে তোৰ লগত এতিয়া নামৰা। এইটো মানে নলবাৰীৰ ৰাস্তাটো অলপ ভিউ চাই লওক। নলবাৰীৰ ৰাস্তাটো গাইজ মানে বৰক্ষেত্ৰী কলেজৰ বিল্ডিঙৰ ওপৰৰ পৰাই দেখছি না কেনা মানে এটা দৃশ্য হৈছে। কিন্তু মানুহ হৈছে তো বহুত মানুহ হৈছে। কায়ক নাহাতে মানুহ আৰু মানুহ হৈ আছে। গাইজ ফাইনেলি আহি পেলাই আমাৰ আকাশ প্ৰীতম দা দেখিছেনে? এইটো আকাশ প্ৰীতম দা গাইজ ওচৰত অলপ দেখি আছোঁ ৰ ভালকৈ চাই থাকিব। মিঠা মটর ঘুরে রে কি কথা মু কইছিলাম ওই রে ওই কথা দেখাই না হয় ভগিব জীবন কাজল দেখা করি মরা এসে করি ভাবে কাজল প্রতিদিন প্রতিপদে তোমাদের বিচারু গাইজ কালি ফেচাৰ শ্বটে ৰাতি হৈ গ'লে। যদি ভিডিঅ'টো চাই ভাল পাইছে অলপ হ'লেও লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যাতে আমাক ছাপৰ্ট কৰি যায়। আৰু মানে আজি অলপ মৰ্ণিঙতো আহিলোঁ পুৱাই মানে বৰষুণ আৰু দেখিছেনে গোটাই মানে বৰষুণ যাবই পৰা নাই লগত। আজিলৈ গুড বাই।